নমস্কাৰ। আজি মই আপোনালোকক এটা বস্তু দেখাবলৈ বিচাৰিছোঁ যে বজাৰত কৰোনা ভাইৰাছৰ নামত যি মাস্ক আৰু চেনিটাইজেশ্যনৰ নামত যি বহুজাতিক কোম্পানীবোৰে যি লুটপাট চলাইছে, সেই ক্ষেত্ৰত মই আপোনালোকক এটা অতি সুলভ মূল্যত মাস্কৰ যোগান ধৰাৰ চেষ্টা কৰিছোঁ। আপোনালোকে নিজে ঘৰত বনাই এই মাস্ক ব্যৱহাৰ কৰিব পাৰে। চাওক, মাস্কৰ কাৰণে কি কি ল'ব। দুখন নেপকিন লওক। দুখন নেপকিন লৈ পেলাই আপোনালোকে ঘৰতে খুব ধুনীয়াকৈ সাজি লওক। এনেকৈ নেপকিন দুটা ল'লে, লৈ পেলাই আপোনালোকে এনেকৈ যিটো আমি সৰু কালতে জাহাজ বনাইছিলোঁ, জাহাজ বনাই পেলাই আমি উৰাইছিলোঁ, ঠিক তেনেকৈ আপোনালোকে এইটো লওক। এনেকৈ কৰক। কৰি পেলাই বেছি সময়তো কাম নহয়, সৰু ল'ৰা ছোৱালীৰ কাৰণেও বহুত উপযোগী। একোটা মাস্ক বজাৰত আগত 10 টকা 15 টকাত আছিল, এতিয়া হেনো 100 টকাতো নাপায়। কেনেকৈ বহুজাতিক কোম্পানীবোৰে মানুহৰ ভয়ক তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিছে। লৈ পেলাই আপোনালোকে ৰাবাৰ লওক, যিটো গাৰ্ডাৰ হয়, ৰাবাৰ লওক। লৈ পেলাই এনেকৈ আপুনি পিন মাৰি দিয়ক। এইফালেও চেম গাৰ্ডাৰ সোমাই আপোনালোকে পিন মাৰি দিয়ক। আপোনালোকৰ এটা ভাল মাস্ক তৈয়াৰ হৈ গ'ল। চাওক, মাত্ৰ 1 টকা খৰচ কৰি ঘৰতে মাস্ক বনাই ল'ব পাৰি। দেখুৱাই দিলোঁ। এয়া প্ৰতিদিনেই ঘৰতে বনাই ঘৰৰ সকলোৱে ব্যৱহাৰ কৰক আৰু সংকটমুক্ত থাকক। এটা কথা জানিব যে আমাৰ অজ্ঞানতাৰ ফলতেই বুদ্ধিমান মানুহবোৰে আমাক ঠগিবলৈ অহৰহ প্ৰচেষ্টা চলাই থাকে।